নমস্কাৰ জয় জয়তে মই প্ৰথমে শ্ৰদ্ধাৰ সমূহ অসমবাসী তথা পৃথিৱীবাসীৰ শ্ৰদ্ধাৰ ৰাইজসকললৈ অহা দীপাৱলীৰ শুভকামনা ও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তো আজিৰ সংবাদ মেলখন মানসিক ইচ্ছা নথকা সত্ত্বেও আমাৰ হালবাৰী জিলা UPPL কমিটিৰ নেতা বন্ধুসকলে মই MCL হিচাপে আৰু আমাৰ BPF দলক সংবাদ মাধ্যমৰ যোগেদি ভিত্তিহীন বিভ্ৰান্তমূলক কথা কোৱাৰ কাৰণে আজিৰ সংবাদ মেলখন পাতিব লগা বাধ্য হলো। তো UPPLৰ নেতা বন্ধুবিলাকে সদাগৰ বাদশাহ ডাঙৰীয়াই এটা কথা সংবাদ মাধ্যমত উত্থাপন কৰিছে, মই হেনো MCLA হোৱাৰ পিছত 2 বছৰৰ ভিতৰত সোণবাৰী অঞ্চলত বা সমষ্টিত মানে বোলে ৰাইজৰ ওচৰলৈ যাব পৰা নাই বা যোৱা নাই, এইটো এটা কৈছে। তাৰ লগতে আমাৰ BPF দলৰ শাসন কালত BPF দলৰ পৰা মানে ভাতৃকে কি কয় হত্যালীলা যজ্ঞ তেনেকুৱা ধৰণৰ সংবাদ মাধ্যমত এও ক'ব বিচাৰিছে। তো 1 নম্বৰতে মই সেইটোৰ প্ৰশ্ন দিব বিচাৰোঁ। এও এই কলা জিঅ' বেগৰ কথাও কৈছে, মই MCLA নথকাৰ পৰা 2005 চনৰ পৰা যেতিয়া আমাৰ BPF দল ৰাইজৰ আশীৰ্বাদত BTCৰ শাসনৰ গণ্ডিত বহিবলৈ সক্ষম হোৱাৰ পিছত এই যে সামাজিক কৰ্মী হিচাপে BPFৰ সাধাৰণ সদস্য আছিলোঁ, এইটো সময়ৰ পৰাই নাৰায়ণগুৰি, এলেংগামাৰী, সোণবাৰী, গোবৰধনা, আনকি মথনগুৰি সমষ্টিৰ ওদালগুৰি, লাবদাংগুৰি এই এলেকাত ৰাইজৰ লগত উদাৰ মনতাৰে যিখিনি মোৰ সম্ভৱ অনুযায়ী তন মন ধন দি এই নদীৰ সাধাৰণ সদস্য আছিলোঁ। এইটো সময়ৰ পৰাই নাৰায়ণগুৰি, এলেংগামাৰী, সোণবাৰী, গোবৰধনা, আনকি মথনগুৰি সমষ্টিৰ ওদালগুৰি, লাবদাংগুৰি এই এলেকাত ৰাইজৰ লগত উদাৰ মনতাৰে যিখিনি মোৰ সম্ভৱ অনুযায়ী তন মন ধন দি এই নদী ৰোধ কৰাত মই সহযোগ কৰি আহিছোঁ। MCLA হোৱাৰ পিছতো 2021 চনত তেতিয়া অৱশ্যে আমাৰ সদাগৰ চাহাব আছিল না এইটো সঠিক মনত নাই, তেতিয়াও কিন্তু মই এই নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা ৰাইজৰ লগত মানে গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে একেলগে শ্ৰমদান দি তাতে ৰাইজৰ এসাঁজ ভোজৰ ব্যৱস্থা কৰিছিলোঁ। তাৰ লগতে মথনগুৰি সমষ্টিত সোণবাৰী, পশ্চিম সোণবাৰী, দক্ষিণ সোণবাৰী কয়তো মথনগুৰি সমষ্টিতো আপোনাৰ লাষ্ট মোৰ শালবাৰী সমষ্টিৰ লাষ্ট বৰ্ডাৰত সোণবাৰীত ৰাইজৰ শ্ৰমদান দিয়াত গুণা আৰু লগতে খানাৰ অলপ ব্যৱস্থা কৰি দিছিলোঁ। আৰু এই 2022 চনত যিটো আপোনাৰ বানপানী, এইটোত মোক নোযোৱা বুলি কৈছে। জিঅ' বেগ UPPL দলৰ ফালৰ পৰা নদী ৰোধ কৰাৰ কাৰণে স্থাপন কৰা বুলি কৈছে। বাস্তৱত এও আচল কথাটো নাজানে। জিঅ' বেগটো সঁচা কথা ক'বলৈ হ'লে আমাৰ
সুৰবুক সমষ্টিৰ সন্মানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰ দেৱে অসমৰ জলসিঞ্চন মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা দেৱক বাৰে বাৰে ৰিকুৱেষ্ট কৰি ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা 919খন জিঅ' বেগ দিয়াইছিলে আৰু সেই জিঅ' বেগটো 22 জুলাই 2022 তাৰিখত নদী ৰোডৰ কাৰণে এডিশ্যনেল চিফ ইঞ্জিনিয়াৰিং অফিচত মই এষ্টিমেট ছাবমিশ্যন কৰাৰ কাৰণে মানুহ পঠাইছিলোঁ। কিন্তু পৰিতাপৰ বিষয় খুব দুৰ্ভাগ্যজনক কথা, সেইখন এষ্টিমেট ডিপাৰ্টমেণ্টৰ PWD ডিপাৰ্টমেণ্টৰ এডিশ্যনেল চিফে ৰাখিব নোৱাৰিলে। কাৰণ ইউপিপিএল চৰকাৰৰ মাননীয় EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই PWDৰ IC হিচাপে লিখিত আকাৰে এটা চিঠি দি থৈছে। BTC অঞ্চলৰ BTCৰ যিকোনো MCLA বিৰোধী MCLA BTCৰ যিকোনো বিৰোধী MCLA কোনো এটা কাম যাতে নিদিয়ে ৰিটেন আকাৰে লিখিত আকাৰে BTCৰ PWD ডিপাৰ্টমেণ্টৰ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ দি থৈছে। সেই মৰ্মে কোনো এষ্টিমেট ৰাস্তাৰ এষ্টিমেট বিৰোধী দলৰ MCLAৰ কোনো এটা এষ্টিমেট এই BTC চৰকাৰে গ্ৰহণ নকৰে। তেনে তলত অপজিশ্যনৰ MCLA হিচাপে উন্নতিকৰণৰ কথাটো তেনেকুৱা ধৰণে চেঙেৰা মোৰ MCLA ফাণ্ডৰ বাহিৰে সম্ভৱপৰ হৈ নুঠে। আৰু এটা কথা ক'ব লাগিব, যোৱা BPF চৰকাৰৰ আমালত আমাৰ BPF দলপতি মাননীয় হাগ্ৰামা মহলাৰী দেৱৰ নেতৃত্বত কিন্তু বিৰোধী দলৰ MCLA বিলাকে আজিৰ বৰ্তমানৰ অসমৰ ৰাজ্যসভাৰ সাংসদ যেতিয়া তেখেতে BTCৰ MCLA হিচাপে আছিলে তেতিয়া কিন্তু ৰংগৰা নাৰ্জাৰী ডাঙৰীয়াই হাগ্ৰামা মহলাৰী দেৱৰ পৰা কোটি কোটি টকাৰ কিন্তু স্কিম পাবলৈ সক্ষম হৈছিলে। তো আজিৰ তাৰিখত দুৰ্ভাগ্যজনকভাৱে এই চৰকাৰখনে কোনো বিৰোধী দলৰ MCLA বিলাকক একোটা কাম কৰাৰ কাৰণে সুযোগটো প্ৰদান কৰিব বিচৰা নাই। এই এটা অগণতান্ত্ৰিক কথা বুলি আমি ক'ব লাগিব। এইটো হ'ল আৰু মূল কথা ক'বলৈ গ'লে মই এইটো কেতিয়াও আশা নকৰোঁ আমি এটা দলে আন এটা দলৰ ওপৰত বোকা ছটিওৱা খেলটো আমি খেলিব নিবিচাৰোঁ। বাস্তৱত এওঁলোকে যিটো ৰাজ্যক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে মূলতে সেই প্ৰতিশ্ৰুতিবোৰ যাতে এওঁলোকে পৰিপূৰ্ণ কৰি যাতে ৰাজ্যক উন্নতিৰ মুখ যাতে দেখায় সেয়া আচল কাম। সেই কামত কিন্তু একো কৰিব পৰা নাই। এওঁলোকে কৈছিলে ৭৫,০০০ টকা দিব। সদনত মই প্ৰশ্ন কৰিছিলোঁ ৭৫,০০০ টকাটো অসম্ভৱ বুলি কৈছে ডেপুটি CM মাননীয় আমাৰ গোবিন্দ বসুমতাৰীদেৱে। এওঁ কৈছে এয়া জানো ৭৫,০০০ যিটো প্ৰতিশ্ৰুতি সেইটো হেনো ৰাজনীতিৰ মানে পলিটিকেল ডাইলগ আছিলে বুলি কৈছিলে। অফিচিয়েলি সেইটো কৰাটো অসম্ভৱ বুলি এওঁ কৈছে। এইটো গ'ল। ঘৰে ঘৰে ট্ৰেক্টৰ দিয়াৰ কথা কৈছিলে। এখনো ট্ৰেক্টৰ BTC গভৰ্ণমেণ্ট ফালৰ পৰা আজিতো দিব পৰা নাই। কিয় দিব পৰা নাই? সেইটো আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতি পূৰণ কৰক। নিবনুৱা সমস্যা সমাধান কৰাৰ কথা কৈছিলে, কিমানটা চাকৰি আপোনালোকে প্ৰদান কৰিলে সেইটো ব্যৱস্থা কৰক। ঠিক তেনেকৈ যিয়ে নহওক এতিয়া কথা ক'লে বহুত কথা আছে, মই ক'ব নিবিচাৰোঁ। এটা কথা আপুনি সকীয়াই দিওঁ, আপোনালোকে জইনিং চেৰিমনি কৰে কি কৰি থাকক, কিন্তু মিছামিছি BPF দলৰ বদনাম কৰি মিছা ধৰণৰ জইনিং চেৰিমনি যাতে নাপানে এইটো অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে যদি ভাবে না BPF দলৰ যিটো দাবী কৰিছে ২,০০০ মানুহ আহিছে, পালি নেতাই যোগদান কৰা বুলি কৈ আছে,
কোন কোন নেতা গৈছে আপোনালোকে ৰাজহুৱা কৰক মই এইটো প্ৰত্যাহ্বান জনাইছোঁ BLTৰ পৰা আপোনালোকৰ দলত যোগদান কৰা বুলি আপোনালোকে কৈছে কোন কোন BLT কোন কোন আমাৰ BPFৰ সহযোগী BLT আপোনালোকৰ দলত যোগদান কৰিছে সেয়া আপোনালোকে ৰাজহুৱা কৰক হয় মই গম পাইছোঁ এইটো বিষয়ে মই কৈছোঁ আমাৰ কেইটামান বহিষ্কৃত BLT যি BLTবিলাকে BLTৰ শাস্তি পোৱাৰ পিছত নিজৰ BLTৰ কাৰ্যালয়খন মানে পুৰিকে বহিষ্কৃত হৈছিল তেনেকুৱা ধৰণৰ BLTবিলাকে 10 বছৰমান আগতে বহিষ্কাৰ কৰা হৈছিলে তেনেকুৱা ধৰণৰ BLT হয়তো গৈছে তো শেষত এটাই কথা কম যাতে বিভ্ৰান্তমূলক মিছা কথাবিলাক ভিত্তিহীন কথাবিলাক কৈ আমাৰ এই হালবাৰী সমষ্টিত যাতে বা হালবাৰী জিলাত যাতে পৰিৱেশ যাতে বেয়া কৰাৰ কাৰণে চেষ্টা নকৰে আৰু আপোনালোকে যিটো দলীয়ভাৱে যিটো প্ৰতিশ্ৰুতি ৰাইজলৈ প্ৰদান কৰিছিলে সেইটো যাতে পৰিপূৰ্ণ কৰে সেইটোৱেই অনুৰোধ ৰাখি আজিৰ প্ৰেছ মিডিয়াখন এইখিনিতে সমাপ্ত কৰিলোঁ